গাইস আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি 1 জানুৱাৰী মাহাতৰ ঘৰলৈ আহিলো বুলি তো গম পাই বত্তাহাতৰ বাহাতৰ লগতে পাৰ্টি এটা খামগে বুলি ভাবিছো নতুন বছৰত থাকে এজনী সব ৰখি আছে মুখৰ আগত আহি বলাই দেখা দিছো আৰু ভিডিঅ'টোত এই বিয়া হৈ যাবগেটো ফাগুনত চাই থাকিব তাই আৰু এটোৱে লাষ্ট মানে পাৰ্টি আমি ছোৱালীখিনিয়ে যোৱা খোৱা মানে তাকে বোলো ভিডিঅ' এটা বনাই থওঁ আৰু এজনী আহি আছে দেখাই আছো আহক আহক এজনী আমাৰ বত্তাৰ ডাঙৰ বা এজনী তাৰ পিছৰ আৰু এজনী আছে দেখাই দিম বাৰু পিছত চাই যাওকচোন তেতিয়াহ'লে ভিডিঅ'টো কিনো দেখাব পাৰোঁ একেচতে গৈ তেতিয়া পিকনিকৰ জেগাতহে লগ পামগৈ চাই যাওক আমি আহি পালোহি এতিয়া পিকনিকৰ জেগা নিবাত চাই দে এবাৰ এতিয়া আমাৰ বাহঁতে সকলোলৈকে চাহ বনাইছে এতিয়া আমি ডিম ব্ৰেড এনেকৈ বনচন এনেকৈ লৈ চাহ খাইছোঁ ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈছিলোঁ পটককৈ মনত পৰিলে ভিডিঅ'টো কৰি থলোঁ মাতটো মিউট কৰিবলগীয়া হ'ল গান যিহেতু বাজি আছিলে ওচৰতে এতিয়া এয়া লগৰজনীয়ে ভিডিঅ' অলপ কৰি দিছিলে চাওকচোন কেনেকৈ কৰিছে তাই বিলাহী কাটি আছে আজি জানুৱাৰী খাবলৈ আমি ধনচিবাৰ আহিছোঁ তুমি কিবা ক'বা ভাল লাগিছে ৰ'ব আপোনালোকক সকলোকে দেখুৱাই দিছোঁ আমাৰ পাচলি চাই আছে তোমাৰ আৰু কিবা ক'বলগীয়া আমাৰ মাংস বনোৱা নাই এতিয়া পাছত আকৌ বনালে দেখুৱাম আপোনালোকক আমি আজি এই গোলাঘাট ধনচিবাৰত পাৰ্টি খাবলৈ আহিছোঁ খালি ডেকটো আনিছিলে বজাবলৈ লাইন নাইকিয়া মানে লাইনৰ সুবিধাটো নাই এতিয়া আকৌ বেটেৰী আনিবলৈ গৈছে আৰু এজনী আমাৰ বৰ্তা ছোৱালী কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে মানে এতিয়া ভালে লাগিছিলে খালি মানে গান বজোৱা হোৱা নাই যে সেইটো কাৰণে ইমান ভাল লগা নাই হ'ব আৰু এতিয়া আজি বেটেৰী আনিবলৈ গৈছে বেটেৰীকেইটা আনিবলৈ আৰু নাচিব পৰা হৈছে বহুত মানুহে পাৰ্টি খাইছে আজি মাতটো শুনিছে নাজানো গান বহুত জোৰত বাজি আছে বহুতে পাৰ্টি খাইছে আহি আছো বলক খোজকাঢ়িবই পৰা নাই বালিত বহুত দূৰলৈকে খাইছে দেই পাৰ্টিবিলাক এয়া এইখনেই হ'ল ধনচি দলং এইখন মোৰ পিছফালে ধনচি দলং চব্জি তব্জি কাটিলোঁ এতিয়া আমি আৰামত ফুৰোঁ অকণমান কামবিলাক কৰি থৈছোঁ সিহঁতি বনাই থাকিব চব্জি কাটি থৈ আহিছোঁ গৰম ইচ্ছা নাই বাদাম নাই তেনেকুৱা লগ দুপেকেট দেখা
জ্বলা চলা কাৰণে ভাবিছোঁ সেও আমাৰ পপকৰ্ণ খাই খাই পুৰা মই ওলাইছোঁ এইটো আমাৰ খানা ৰান্ধনীয়ে বনাই আছে এয়া হ'ল গাহৰি মাংস এয়া হাঁহৰ মাংস আৰু ইয়াত আলু মাছ এনেকৈ ফ্ৰাই কৰি থৈছে আৰু ইয়াত আছে জ্বলা ভাজি বহুত তেনেকৈ আইটেম বনাইছে কিবা কিবি ইয়াত আছে মাছৰ জোল আলু চালু কাটি থৈছে গ্ৰীণ মটৰ সেইবিলাক কিবা কৰিব সিহঁতি এয়া আমাৰ ৰান্ধনীকেইজনী ধুনীয়াকৈ ধুৱাইছে সিহঁতক তেনেকেই বনাই আছে এয়া গ্ৰীণ মটৰ ফ্ৰাই কৰি দিছে কোনোবা এজনে মানে মাংস মাছ একো নাখায় এনেকৈ ফ্ৰাই কৰি কিবা খাব এয়া ভিডিঅ' কৰাত ব্যস্ত বৰ্তাহঁতৰ ছোৱালীজনীয়ে আৰু এজনী দেখাম বুলি কৈছিল যে এইজনীয়ে ভিডিঅ' কৰি থকাজনী আছিলে আৰু এইটো আমাৰ লগৰ ল'ৰাই এয়া আমাৰ ৰান্ধনী দুজনী দেই এজনীও ৰান্ধনী কৰি আছে মইহে ৰান্ধনী নাই কৰা চব্জি কাটি দিলোঁ পাল মাৰি থৈ দিলোঁ এয়া মাকে জীয়েকে মাকক খুৱাই দিছে চাম্পাপৰি ৰাইজবিলাক আমাৰ খোৱাত ব্যস্ত মই খুজিছোঁ অকণমান দে বুলি দিছে খালি কপিৰাইট লাগি যাব গান বাজি আছে ওচৰতে সেইটো কাৰণে মিউট কৰি দিবলগীয়া হ'ল ভিডিঅ'টো এয়া সকলোৱে কথা পাতি পুৰা এই সময়খিনি কেনেকৈনো গ'ল ধৰিবই নোৱাৰিলোঁ বহুত ভাল লাগিছিলে এই সময়খিনি এই বাজনী এজন বনাই আছে এই বনোৱা ভাতৰ সোৱাদেই বেলেগ ইমান ধুনীয়াকৈ বনাই মানে কি কৈছোঁ আৰু ঘৰলৈ গ'লে এই হাতে ভাত নোখোৱাকৈ আহিবলৈ মানে মনেই নাযায় খাচলেও মানে তাইৰ হাতে ভাত খাইহে আহে বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে এনেকৈ অলপ ফূৰ্তি কৰিলোঁ লগৰ সমনীয়াৰ লগত একেলগে মিলিজুলি মানে বহুত ভাল লাগিলে কেনেকৈনো সময়খিনি গ'ল মানে ধৰিবই নোৱাৰিলোঁ ইমান পটককৈ টাইমবিলাক গুচি যোৱা নিচিনা লাগিলে এয়া দেখিছে গাহৰি চুঙাত দিয়া পাতত দিয়া নে গৰু এয়া গাহৰি খাই আছে ফুৰি গৈছে খাই গৈছে কিবা এটা কোৱা কেনেকুৱা লাগিছে আহি তোমাৰ হা কেনেকুৱা লাগিছে ভাল লাগিছে তোৰ কেনেকুৱা লাগিছে অকল লুকাই থাকে কেনেকুৱা লাগিছে কি খাইছা গাহৰি আইঅ এইটো মোৰ অকল নচলে বেট লাগ পুৰা গাহৰি খোৱাত লাগিছে সিহঁতি এয়া ৰাইচ খাবলৈ লৈছে এয়া খাবলৈ লৈছে এয়া কেনেকুৱা লাগিছে ৰকিম আহি কেনেকুৱা লাগিছে ভাল লাগিছে অঁ মজা গুণগুণ তোমালোকৰ কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে ভাল লাগিছে মজা লাগিছে বাবু ভাতটো খোৱা জিবা কেনেকুৱা লাগিছে খাই ভাতটো পেটৰ নিগনি দৌৰি ফুৰিছে এফালে ৰাইচকল ৰাইচকল কেনেকুৱা লাগিছে খাই টেষ্টি নে মাংস দিবলৈ পোৱাই নাই খালাই মোৰ কিন্তু এয়াই আৰু দেই মই মাংস নাখাওঁ কাৰণে শুনটো কেনেকুৱা লাগিছে মজা নাই আমি এতিয়া ভাত পানী খাই কৰি দোকানলৈ আহিছোঁ কিবা এটা হেল্ল' আমি ভাত পানী খাই মই এতিয়া ঘৰলৈ যাবলৈ ওলাই আছোঁ আৰু বহুত ভাল লাগিলে আজি ইয়ালৈ আহি মোৰ ৰূপটো কিন্তু একদম ধচনিকৈ হৈ গ'ল দেই আমি কৰা ফূৰ্তিবিলাক নেক্সট ভিডিঅ'ত আহি আছে এইটো ভিডিঅ'তে লগাই দিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো নেক্সট ভিডিঅ' চাব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই